কি কব আজি এই যে আমার আমারই গাঁও পঞ্চায়েতের অন্তর্গত ডাঙ্গিচড়ার 7/2/2026 এটা গরু ছাগল এটা খড় দিয়া হয়েছে মানে খেতি বাতি ক্ষতি কৰা গৰু মহবিলাক সব ইয়াতে এই আগতে কি খোৱাৰা নাছিলে নেকি? ইয়াতে খড় না আছিল, বহুত আগত আছিল, আজি পৰা 10-15 বছৰ আগত আছিল। তাৰপিছত আমাৰ গাঁও পঞ্চায়তত খড়ৰ অপশ্যন দিলে, অপশ্যন দিয়াৰ পিছত আমাৰ ডাঙ্গিচড়টো চিলেকশ্যন হৈছে। হয়, আগতে খোৱাৰা নাথাকাৰ ফলত বহুত অসুবিধা হৈছে, খেতি পথাৰৰ মানুহৰ গৰু চৰুৰ বহুত ক্ষয়ক্ষতি কৰিছে। এইবিলাকত যিমান ক্ষয়ক্ষতি হ'ব সব মানুহবিলাক আহি এই খড়ত দিব আৰু ঘৰতে সুযত্ন সহকাৰে গৰু পোহা হ'ব। ৰাইজৰ মতামত কি খড়টো হোৱাৰ পিছত? ৰাইজে বহুত উৎফুল্লিত হৈছে যে খড়টো হোৱাতে আমাৰ খেতি পথাৰত বহুত উপকাৰ হৈছে আৰু যিবিলাক খেতি পথাৰত ধান চান যিবিলাক মানুহ খেতি বাতি কৰে, বাইগন চেগুন, গৰু খড়ত দিলে আমাৰ খেতি পথাৰবিলাক সুস্থ পৰিৱেশত থাকিব। ইয়াতে খানা চানা দিয়ে গৰু, গৰু খানা চানা যিমান উন্নত ধৰণৰ খানা চানা দিয়া হয়। ৰাইজক কি কওঁ? ৰাইজক এতিয়া আমি শুভেচ্ছা জনাম যে ৰাইজে যিমান গৰু চৰু আছে সব ইয়াতে আনি দিব পাৰি। স্থানটো কৈ দিব। এই স্থানটো আমাৰ ডাঙ্গিচড়। ৰাইজৰ যে এটা মানুহ যিমান এটা পৰিশ্ৰম আছে, যে খেৰ চেৰ খাব, চোকৰ খাব, সেইকাৰণে পাৰ ডে 300 টকা দিব লাগিব এটা গৰুৰ পিছত। আচ্ছা, উল্লেখনীয় বিষয়ে ৰাইজক কি বাৰ্তা দিব বিচাৰে এই খড়টোৰ বিষয়ে? কি ক'লে ৰাইজক কি বাৰ্তা মানে মেছেজ কি? এইবোৰ সমষ্টিত যিহেতু আমাৰ গাঁও পঞ্চায়তৰ খড় হ'লে আমাৰ প্ৰশাসনে যদি কোনোবা গৰু চৰু ধৰে সেইবিলাকো গৰু ইয়াতে ৰাখিব পাৰিব। আমাৰ ডক্টৰৰ ভেটেনাৰী ডক্টৰে যিখিনি ট্ৰিটমেণ্ট লাগে ট্ৰিটমেণ্ট কৰিব, ট্ৰিটমেণ্ট সুস্থ পৰিৱেশত আমাৰ গৰু ইয়াতে, যিহেতু আমাৰ ডাঙ্গিচড় ইয়াতে খেতিৰ ঘাঁহ চাহৰ অভাৱ নাই। যিটো ভুট্টা মাকৈ বুলি কয়, মাকৈ খেতি আছে, কি আছে, খোৱা দোৱাৰ ব্যৱস্থা ভাল হ'ব নিশ্চয়কৈ। আপোনাৰ সমস্ত যে সম্পূৰ্ণ আইনৰ মাধ্যমতে চলিব। ঠিক আছে।